নমস্কাৰ বন্ধু বান্ধৱীসকল। অনুৰাধা শৰ্মা পূজাৰীৰ ইয়াত এখন অৰণ্য আছিল উপন্যাসখনৰ আগৰ ভিডিঅ'ৰ পিছৰ অংশ মই পঢ়িবলৈ ওলাইছোঁ। উপন্যাসখনৰ সকলো খণ্ড পাবলৈ হ'লে প্লিজ মোৰ ফেচবুক পেজটো ফ'ল' কৰিব আৰু ইউটিউবত চাই থকাসকলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। প্ৰথমেই এক দুৰ্ভাৱনা। ডেৰমাহ মই খোজকাঢ়িব নোৱাৰিম। চিকিৎসকে মোৰ এই কাতৰতাৰ প্ৰতি অলপো সহানুভূতি নেদেখুৱালে। হয়তো আৰু বেছি লাগিব পাৰে। চিকিৎসকৰ নিৰ্বিকাৰ উত্তৰ। কিছুমান কাম সকলো বয়সত নহয়, আনক দেখিও নহয়। বয়সক যথোচিত গুৰুত্ব দিয়াটো ভাল। বয়সক ওলাই কৰি অত্যাধিক জীৱন ৰখি হওঁতে কেতিয়াবা মোৰ দৰে ঠেকেচা একোটা খায়। অহংকাৰ এনে এক অদৃশ্য শক্তি যে পতন ঘটোৱাটো অত্যন্ত পাৰদৰ্শী। যিদিনা 50 বছৰীয়া জন্মদিন পালিছিলোঁ, সেইদিনা অকণমান দুখ লাগিছিল সঁচা। মনটো দেখোন সকলোফালে তজবজিয়াই হৈ আছে। দেখাটো সজীৱ, অথচ কেলেণ্ডাৰো আমোক বান্ধি দিলে। মই জীৱনৰ 50টা বছৰ পাৰ কৰিলোঁ। এই সত্যটো জানো দলিয়াই পেলাব পাৰি? বন্ধু বান্ধৱক বাৰু ক'লোঁ 45 বছৰ হ'ল জানা মোৰ। সকলোৱে মোৰ সযত্ন পালিত চেহেৰা দেখি বিশ্বাস কৰি ক'লে, ইয়ে হয় নেকি? তুমি দেখিলে 40 বছৰ যেনহে লাগে। ভাল মেইনটেইন কৰিছা। অন্তৰখন এনেবোৰ কথাত ফুলজাৰিৰ দৰে হয়। এনে সময়ত ভাবিবলৈ মন যায়, ক'ৰবাত ভুল হোৱা নাইতো? কিজানি মোৰ জন্মৰ চন তাৰিখ সঠিক নাছিল? এয়ে এক ভাৱনাবিলাস। কাৰণ মই ভালকৈ জানো, মা দেউতা এই ক্ষেত্ৰত ঘড়ীটোতকৈও সচেতন। মোৰ সৰুকালৰে বান্ধৱী জ্যোতি আৰু মোৰ জন্মদিন একে মাহতে পৰে। জ্যোতিক ফাঁকি দিয়াৰ সেই প্ৰশ্নই নাহে। হেপী বাৰ্থডে পুৱাই জ্যোতিৰ ফোন আহিছিল। জ্যোতি মোৰ দৰে এলেহুৱা নহয়। এতিয়াও 35 বছৰীয়া যুৱতীৰ দৰে। ডাইটিং, জিম, ছুইমিং সকলো কৰি জ্যোতি ধুনীয়া হৈ আছে। জ্যোতিৰ স্বামী এটা বিখ্যাত টেলিকম কোম্পানীৰ উচ্চপদস্থ বিষয়া। জ্যোতিৰ নিজৰ বিউটি পাৰ্লাৰ আছে। মোৰ সৈতে জ্যোতিৰ জীৱনৰ উদ্দেশ্য এস্কিমো আৰু মৰুভূমিৰ বেডুইনৰ দৰে প্ৰভেদ। জ্যোতিৰ দৰে কেৱল নিজক আইনাত চাই পোৱা সন্তুষ্টিৰে মই জীয়াই থাকিব নোখোজোঁ। ভালপোৱা সকলো বস্তু খাওঁ। আইচক্ৰীম, চকলেট, মাখন, ক্ৰীম দেখিলে আতংকিত নহয়, সাদৰেৰে গ্ৰহণ কৰোঁ। আৰু জ্যোতিৰ দৰে ভাত কিয় এৰিম? মোৰ বেছি সংখ্যক বান্ধৱীয়ে কাৰ্বহাইড্ৰেট একেবাৰে এৰি দিলে, শকত হোৱাৰ ভয়ত। শকত হ'লে ৰোগক ৰেড কাৰ্পেট পাৰি মাতি অনা হ'ব সেইবাবে নহয়। শকত মানেই সৌন্দৰ্যহানি। প্ৰথম কথা, শৰীৰ আকৰ্ষণীয় হ'লেহে স্বামীবোৰ আৰু পুৰুষবোৰ হাতৰ মুঠিত থাকে, জ্যোতিয়ে কৈছিল মোক। মোৰ স্বামীয়ে কেনে মহিলা ভাল পায় মই কেতিয়াও সোধা নাই। নিশ্চয় মোকেই ভাল দেখে বুলি ক'ব, তাত সন্দেহ নাই। যি মিছা কথা সকলো স্বামীয়ে সদায় কৈ আহিছে পত্নীবোৰক। নাৰীৰ শৰীৰটো এটা কাৰখানাৰ দৰেই বুলি মই ভাবোঁ। স্বামী, সন্তান সকলোকে প্ৰয়োজন অনুসৰি সন্তুষ্ট কৰিবলগীয়া হয়। মোৰ সন্তানে মাতৃ দুগ্ধৰ বিকল্পৰূপে কোনো গাখীৰ পানীয় প্ৰায় 2 বছৰলৈকে গ্ৰহণ কৰা নাছিল। সন্তানবোৰৰ দাঁত গজাৰ পাছত সন্তানৰ নতুন ধাৰালৈ দাঁতে স্তনত দিয়া যন্ত্ৰণাত ম্ৰিয়মাণ হৈও মাকবোৰে সন্তানৰ উজ্জ্বল মুখ চাই দুগ্ধপান কৰাই সকলো পাহৰে বুলি মই জানো। একেই পৰিক্ৰমাৰে সকলো নাৰী গৰ্ভৱতী হয়, মাতৃ হয়। এনেকুৱা মাকবোৰক এৰি এসময়ত সন্তানে স্বাধীন জীৱন ল'ব বুলি জানিলেও মাকবোৰে আক্ষেপ নকৰে, দুখ প্ৰকাশো নকৰে। সেয়েহে নাৰীবোৰ অতি অভিমানী হয়। মাতৃ হোৱাৰ পাছতো অভিমান আঁতৰি নাযায়। আচলতে ৰ'দ আৰু ধুমুহাৰ বৰ্ম পিন্ধা নাৰীবোৰ একোজনী পাৰ চৰাইৰ দৰে কোমল, পানী পিয়া চৰাইজনীৰ বৰষুণলৈ হোৱা অপেক্ষাৰ দৰে মৰম আকলোৱা। এই কথা প্ৰথমে ঘৰখনে, তাৰ পাছত সমাজখনে পাহৰি পেলায়। কেতিয়াবা স্বামীয়ে, কেতিয়াবা সন্তানে পাহৰে। জ্যোতি সেইবাবেই হয়তো সৌন্দৰ্য সচেতন। এক অপাৰ বিশ্বাস নিজৰ সুন্দৰ কমনীয় দেহাৰ প্ৰতি। যুগ যুগ নাৰীৰ সৌন্দৰ্যৰেই বন্দনা হৈ আহিছে। সিদিনা অলপতে মোৰ বান্ধৱীৰ স্মৃতিয়ে নিজৰ সৌন্দৰ্য সচেতন 15 বছৰীয়া কন্যাক গালি পাৰিলে। স্কুলৰ শিক্ষান্ত পৰীক্ষাৰ প্ৰতি অমনোযোগী কন্যাক ফেশ্বন শ্ব' এটাত যোগদান কৰাৰ পৰা বিৰত ৰাখিবলৈ ক'লে। পৰীক্ষাত বেয়া নম্বৰ পালে সন্মান থাকিবনে? ৰূপে কি কৰিব? গুণেৰেহে সংসাৰ তৰে। গুণ নথকা ৰূপ কেলৈ? স্মৃতিৰ কন্যাই তৎক্ষণাত উত্তৰ দিলে হেনো, এইবোৰ আউটডেটেড কথা মা। আজিকালি জীয়াই থকালৈকে ৰূপৰ কদৰ, মৃত্যুৰ পাছত গুণৰ বিচাৰ হয়। মই জীয়াই থকালৈকে ধুনীয়া হৈ থাকিব খোজোঁ, ৰূপেই গুণ। স্মৃতিয়ে আদৰৰ জীয়াৰীৰ স্পষ্ট উত্তৰত হতভম্ব হৈ মোলৈ ফোন কৰিলে। আজিকালি ল'ৰা ছোৱালীবোৰৰ চিন্তাবোৰ সঁচা নে মিছা? আমাৰ ধাৰণাবোৰ আজিকালি ভুল নেকি? আচল কথালৈ আহোঁ এতিয়া। জ্যোতিৰ দৰ্শনে বোধহয় মোক প্ৰভাৱিত কৰিছিল। জ্যোতিয়ে চালাচা নৃত্য শিকিবলৈ এটা ক্লাবত নাম পঞ্জীয়ন কৰিলে। মোকো হেঁচা দিলে। তাই বুজালে, লাইফ বিগিনছ এট 50। আমাতকৈ বেছি বয়সৰ মহিলা পুৰুষ আহিছে চালচা শিকিবলৈ। মই কিতাপ পত্ৰৰ জগতখনত থাকি ভাল পাওঁ বুলি জানি জ্যোতিয়ে ক'লে, বিখ্যাত বেষ্ট চেলাৰ লেখিকা সুভাদেৰ কথা নেজান? 50 বছৰৰ পাছত চালচা শিকিছিল। এতিয়াও ফিগাৰ দেখিছ? মই ভালদৰেই জানো জ্যোতিয়ে সুভাদেৰ এখন কিতাপৰ বেটুপাতো লুটিয়াই চোৱা নাই।
মোৰ কিতাপ পঢ়াৰ অভ্যাসৰ বাবে বিখ্যাত লেখিকাগৰাকীৰ নাম লৈছে। কিতাপ পঢ়াৰ ধৈৰ্য কেনেকৈ আহে বুলি প্ৰায়েই মোক প্ৰশ্ন কৰা জ্যোতিৰ কিন্তু চালচা, হিপ হপ কোনে কোন বয়সত শিকিলে, কোন তাৰকাই ক'ত কছমেটিক চাৰ্জাৰী কৰিলে ইত্যাদি সকলো খবৰ নখদৰ্পণত। কেতিয়াবা সকলো মানুহৰে মতিভ্ৰম হয় নেকি? নহ'লে মই জ্যোতিৰ হেঁচাত চালচা শিকাৰ বাবে এসোপা টকা দি নামভৰ্তি কৰোঁনে? সংগীতৰ মূৰ্ছনাত নৃত্যৰ ষ্টেপ শিকি প্ৰথম দিনাই ভালেই লাগিল। দ্বিতীয় দিনা 4টা ষ্টেপৰ পাছত চিৎপোশিলাৰ দৰে ঘূৰি নৃত্য শিক্ষকৰ গাত মোৰ দেহাটো এৰি দিব খোজোতেই ঘটিল অঘটন। শিক্ষকৰ বাওঁ ভৰিত প্ৰচণ্ড খুন্দা খাই সোঁ ভৰিখন আলমুকুটা খাই এনেভাৱে পৰিলোঁ যে উঠিবই নোৱাৰা হ'লোঁ। যন্ত্ৰণাত চিঞৰিলোঁ। মুম্বাইৰ পৰা অহা চালচা এক্সপাৰ্ট শিক্ষকজনে বাৰে বাৰে ক'লে, মোৰ বাওঁ হাতখনত আপোনাৰ শৰীৰটো পেলাই দিবলৈ বাৰে বাৰে কৈছোঁ কালিৰে পৰা। আপুনি এনেকুৱা কৰে যেন মোৰ শৰীৰত আপোনাৰ দেহাটো লাগিলে হাই ভল্টেজ কাৰেণ্ট উৎপন্ন হ'ব। আৰে আণ্টি, মই আপোনাৰ ল'ৰা বয়সৰ। লাজত কাণ মোৰ ৰঙা হৈছিল। জ্যোতিয়ে মোক ধৰি সহায় কৰিব খোজোতে খঙেৰে ক'লোঁ, যত কুটৰ ঘাই তই। তোৰ বাবে এনে হৈছে মোৰ। নিজৰ গালতে দুটা চৰ সোধাবলৈ মন গ'ল। মই জ্যোতিৰ দৰে লাহি পাহি নহওঁ, মেট আছে। তদুপৰি মনত এতিয়াও বিদ্যমান এক সংস্কাৰ। মোৰ ল'ৰাৰ বয়সৰ হ'লেও আৰম্ভণিতেই অচিনাকি ল'ৰাটোৰ ডিঙিত ওলমি শৰীৰটো এৰি দিব নোৱাৰোঁ। যিটো কাম নোৱাৰোঁ সেই কাম বান্ধৱীৰ কথামতে কিয় কৰিবলৈ যাব লাগে? মোক সেই মুহূৰ্ততে ওচৰৰ নাৰ্ছিং হোম এখনলৈ নিয়া হ'ল। এক্স-ৰে কৰোৱা হ'ল। ডাক্তৰে ছুপ্ৰিম কোৰ্টৰ বিচাৰপতিৰ দৰে গম্ভীৰ মুখেৰে ক'লে, সৰু গাঁঠিৰ ওচৰৰ হাড় ভাগিছে। হাড় ভগালৈ মোৰ চিন্তা একেবাৰেই নাই। কিন্তু কেনেকৈ হাড় ভাগিল বুলি মানুহবোৰৰ যেতিয়া প্ৰশ্নবাণৰ সন্মুখীন হ'ম, ক'ব পাৰিমনে নতুনকৈ নৃত্য শিকিব খুজিছিলোঁ বুলি? আমাৰ সমাজত 50 বছৰৰ পাছত নৃত্য শিকিবলৈ কোনো নাযায়। মানুহৰ সহানুভূতি পাবলৈ হ'লে ভগা ফুটপাথত ভৰি সুমুৱাই, নতুবা চিটিবাছৰ পৰা নামোতে, নতুবা নিয়ম নমনা উদ্দণ্ড বাইকৰ খুন্দাত এনেকুৱা চলিত কাৰণ এটাৰ কথা ক'লেহে মোৰ প্ৰতি সহানুভূতিৰ উদ্বেগ হ'ব। এনেকুৱা কাৰণবোৰত যদি কোনো চিকিৎসালয়ত ভৰ্তি হৈ যাব লগা হয়, তেতিয়া সন্ধিয়াৰ টেলিভিছন চেনেলৰ টক-শ্ব'ৰ বিষয়েও মই হৈ যাব পাৰোঁ। কিন্তু মোৰ ভৰি ভগাৰ কাৰণ ফেচবুকতো দিব নোৱাৰোৱেই, বৰঞ্চ এই খবৰ কেনেকৈ গোপনে থাকে তাৰ প্ৰতিহে সতৰ্ক হ'ব লগা হ'ল। সমাধানটো জ্যোতিয়ে আগবঢ়ালে। ভাদমহীয়া নামঘৰত শৰাই দিবলৈ যাওঁতে পিছল খাই পৰিলোঁ বুলি কবি। ময়ো কোনোবাই সুধিলে এনেকৈ ক'ম। মোৰ হতভম্ব মুখখনলৈ চাই জ্যোতিয়ে সুধিলে, কি হ'ল তোৰ? বুজা নাই কি কবি?